হাই গাইজ, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নতুনকৈ অহাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, আমাৰ পুখুৰীটো একদম ভৰ্তি হৈ গ'ল পানীৰে। পূৰা একদিন বৰষুণ তাতে মোৰ গাটো বৰ ভাল নাই, সেইকাৰণে ভিডিঅ'বোৰ দিয়া নাই। গাটো একেবাৰে ভাল নাই, আজি অকণমান ভাল পাইছোঁ। ব'লকচোন, মানুহজনে পথাৰত কাম লাগি আছে। সেয়া বোলো গৈ আহোঁগৈ, কি কৰি আছে। এইয়া চক, সেইদিনাখন যে দেখুৱাইছিলোঁ কঠীয়া পাৰিছিলোঁ আমি, ইমানখিনি গজিছে আৰু। এসপ্তাহ 10 দিনমান হৈছে চাগে, নে এসপ্তাহমান হৈছে, ইমানখিনিলৈকে গজি আছে। গৈ আছোঁ এতিয়া মানুহজনৰ ওচৰলৈ। এইজন আমাৰ আলি কাটি আছে, পূৰা পথাৰত কাম লাগি আছে। এইয়া চক, কেনেকুৱা ধুনীয়া ভিউ। এইটো আবেলি সময়, বেলি লুকাওঁ একদম কেনেকুৱা ধুনীয়া সুন্দৰ নীলা আকাশ। এইফালে ধুনীয়া পৰিৱেশত ধুনীয়াকৈ কাম কৰি আছে আৰু মই ধুনীয়াকৈ বহি আছোঁ। বহি থাকিব নোৱাৰিম পাই। জনাবচোন আপোনালোকৰ ফালে খেতি কৰিছেনে, মানে পানী হৈছেনে? আমাৰ এইবাৰ একদম ধুনীয়া বঢ়িয়া পানী, চিন্তা কৰিবলগীয়া হোৱা নাই। বহুত অভাৰো নহয়, জোখৰ হৈ আছে আৰু। ধুনীয়া ভিউ, বেলিটো হেৰাই গৈছে। একদম মই মানুহটোৰ কাৰণে তামোল লৈ আহিলোগৈ। ইয়াত তামোল চাব পাৰে, পানী তামোল লৈ আহিলোগৈ বৰ্তমান। এতিয়া একদম খাই লওঁ। সেয়া আহিছে আৰু পানী খেলি আহিছে আমাৰ কেঁচুৱাটোৱে। গাত পৰিব নকৰিবা না। পানী খেলি আহিছে এইফালে, ভাল উঠা নাই ফটো খালি। পানী অকণ খাই লওক। বহুত কাম কৰিছে। তাৰপিছত তামোল এখন খাবা। তামোল আনি দিছোঁ মই। আমাৰ ফালে ৰাইজে পূৰা একদম আলি দিছে, আলি কটাই আলি কাটিছে, পূৰা লাগিছে। হাই আঁতৰত আছে পূৰা নিজৰ এইফালে হাল বালি ধুনীয়াকৈ হাল বাই থৈ দিছে, আলি দিব আৰু। এইফালে কঠীয়া ডাঙৰ হ'লেই, এইখিনিত কঠীয়াখিনি চাই থাকোঁগৈ ব'লক, কিমান ডাঙৰ হৈছে। আমাৰ ইয়াৰ বৰ্তাহৰ কঠীয়া কিমান ডাঙৰ হৈছেনো চাই থাকোঁগৈ। এইয়া চক, কিমান ডাঙৰ হ'ল সিহঁতৰ কঠীয়া। ৰুব পৰাই হ'ল আৰু। মস্তিকৈ এইবোৰ চৰাই নপৰিবৰ কাৰণে দি থোৱা আছে, ধুনীয়াকৈ জেওৱাই বেৰি থৈছে আৰু। সেউজীয়া কঠীয়া, এইবোৰকে ৰুব নহয় মানুহে। এইফালে এজনে লাগি আছে কাম, ঢেৰ লাগি আছে মানুহে কাম, চবেই কামে। আকৌ যাওঁগৈ, বহি থাকোঁগৈ অকণমান দেৰি, তাৰপিছত ঘৰলৈ যাবই হ'ব যিহেতু। বহুত কাম কৰিবলৈ আছে, বাচন ধোৱা নাই, চোতাল সৰা নাই, কি কাম কৰিবলৈ আছে, বহুত আছে আৰু। অকণ বহি লওঁগৈ ধুনীয়াকৈ হাৱা লৈ। পূৰা কাম কৰিছে, মস্তিকৈ বহি আছোঁ আলিত। য়েছ, মস্তিকৈ বহি আছোঁ ধুনীয়া হাৱা লৈ। একদম একদিন গাবোৰ বৰ ভাল নহয়, তাতে মানুহবোৰে কৈছে ক্ষীণাইছোঁ বোলে। এনেও ক্ষীণ মানুহ আৰু। বহি আছোঁ আৰু আলিটি কৈ ধুনীয়া একদম
ৰ'দটো অকণ গৈছে আৰু এইকণ সময়ত ভাল লাগে এনেকৈ বহি। আগতে ঘৰত বহিছিলোঁ, আজিকালি ক'তনো বহিবলৈ সময় পাম। সেইকাৰণে মানুহজন যিহেতু পথাৰত আছেহি, মই পথাৰত বহি একদম ধুনীয়া ভিউ চাই আছোঁ। ঘৰলৈ যাওঁগৈ আৰু কিমাননো বহি থাকিম, কাম ধেৰ আছে ঘৰত, ঘৰলৈ যাওঁগৈ বা। বন্ধুসকল, ভিডিঅ' নকৰিলোঁ আৰু ইয়াৰ ৰাতি হৈ গ'লগৈ। গধূলি হ'ল যদিও গধূলিকৈ সময় হ'লগৈ আৰু মানে আন্ধাই হ'ল। তথাপিও মই এটা বস্তু খাবলৈ ইচ্ছা, আপোনালোককো দেখাওঁ, অকণমান খাম, একদম পূৰা খাওঁ খাওঁ লাগিছে। এইকেইটা চব ইয়াৰে পকাটো নাখাওঁ, মই কেঁচাহে অকণমান খাওঁ, টেঙা খাওঁ খাওঁ লাগি আছে। বেছিকণ নাখাওঁ, অকণমান খাম। কেনেকুৱা ধুনীয়া মাহঁতৰ ঘৰৰ পৰা দি থৈ গৈছে। এয়া চব আম অকণ কাটি ল'লোঁ, খাই দিওঁ বোলো। দেখাত কেঁচা যেন লাগিলেও আমটো ভিতৰতো পকিয়ে গৈছিলে। ৰাতি দিন চাবলৈ নাই আৰু কি খক লাগিছে, অকণমান খাই দিওঁ অকণ লৈ। ঠিক আছে, খাই লওঁ।